গাইজ বলক আজি দেখাওঁ আপোনালোকক যে মোৰ আজি দিনটো কেনেকৈ আৰম্ভ হ'ল। আজিৰ দিনটো বুলিয়ে নহয়, মই সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী এগিলাচ খাওঁ আৰু মোৰ দিনটো তেনেকৈয়ে আৰম্ভণি হয়। গৰম পানী এগিলাচ খোৱাৰ পাছত এতিয়া মই ঘৰটো সাৰি আৰু মুচি লৈছোঁ, কাৰণ ঘৰটো চফা হৈ থাকিলেহে ভাল লাগে, হয় নহয় বাৰু গাইজ। গা পা ধুই এতিয়া মই অলপ ৰেডি হৈ লৈছোঁ স্কুল যাবৰ কাৰণে। বহুতে নাজানে চাগে মই যে স্কুলত এগৰাকী টিচাৰ হিচাপে কাম কৰোঁ। গা ধুই অহাৰ পাছত মই ফাৰ্ষ্ট নিজৰ স্কিনত মইশ্চাৰাইজাৰ লগাওঁ। তাৰপাছত মই মইশ্চাৰাইজাৰৰ পাছত মই ছানস্ক্ৰীন এপ্লাই কৰোঁ। ছানস্ক্ৰীন আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই এইটো কেতিয়াও স্কিপ নকৰোঁ। আৰু ছানস্ক্ৰীন লগোৱাৰ পাছত মই অলপ পাউডাৰ এপ্লাই কৰোঁ, কাৰণ বেছি তেলেতীয়া হৈ থাকিলে মই অলপ ভাল নাপাওঁ, সেইকাৰণে পাউডাৰ লগাওঁ আৰু বেছি একো নকৰোঁ। আৰু এটা নিউজ আপোনালোকক দিবলৈ আছিলে যে আপোনালোকে চবেই গম পালেই চাগে যে আমাৰ mounita'svlog চেনেলটোৰ নামটো চেঞ্জ কৰা হৈছে আৰু নতুন নামটো হয় স্পাইচ ইন লাইফ। মনিতাই এতিয়া ভিডিঅ'জ দিবলৈ অলপ দিগদাৰ হৈ গৈছে কাৰণ তাই এইকেইদিন ষ্টাডিজত ফ'কাছ কৰিবলগীয়া হৈছে বেছিকৈ, তো সেইকাৰণে তাই অলপ দিনৰ কাৰণে ব্ৰেক লৈছে। চ' আপোনালোকে বেয়া নাপাব, আৰু সেইকাৰণে mounita'svlogৰ পৰা স্পাইচ ইন লাইফ নামটো দিয়া হৈছে। আৰু এতিয়া ভাবিছোঁ তাই যিহেতু সৰু হৈ আছে, তই নিজৰ ষ্টাডিজত অলপ বেছি ফ'কাছ কৰি লওক, তো সেইটো কাৰণে কিন্তু আগৰ দৰে ইয়াত ভিডিঅ'জ দিয়া হ'ব। চ' গাইজ এতিয়া মই অলমষ্ট ৰেডি হৈ গ'লোঁ, আৰু এইটো মোৰ লাষ্ট ষ্টেপ, অলপ লিপষ্টিক লগাই লৈছোঁ। এয়া মই এতিয়া নিজলৈ টিফিন পেক কৰি লৈছোঁ। এফালে বুট আছে, নাৰিকল আছে, নাচপতি আছে, আৰু লগতে মই পানী বটল লৈ লৈছোঁ, কাৰণ গৰম বহুত পৰিছে আৰু নিজৰ বডিক হাইড্ৰেটেড কৰি থৈ দিব লাগে আমি সদায়, সেইকাৰণে পানী বেছিকৈ খাব লাগে, এইকেইদিন গৰম বহুত পৰিছে। তাৰপাছত মই এয়া অলপ ব্ৰেকফাষ্ট কৰি লৈছোঁ। ব্ৰেকফাষ্টত একচুৱেলি মই ভাতকে খাইছোঁ, কাৰণ দিনটো থাকিবলগীয়া হয়, সেইকাৰণে ভাত খাই গ'লে অলপ চিন্তা নাই। চ' গাইজ তাৰপাছত স্কুললৈ যোৱাটো নেদেখালোঁ, আৰু আহিলোঁ এতিয়া স্কুলৰ পৰা আৰু ফ্ৰেছ হৈ গ'লোঁ গা পা ধুই মেলি। এয়া আমাৰ পোৱালিটো ভাত খাবলৈ গৈছে। বলক এতিয়া লাঞ্চটো দেখাওঁ কি কৰিলোঁ। এয়া চাওক, চিকেন পকৰা আছে আৰু চিকেন কাৰী আছে আজি মাংস লাঞ্চত। আৰু এয়া আমাৰ পোৱালিটো চাওক কি বদমাচি কৰি আছে, একদম গৰম পৰিছে আৰু পূৰা ঘামি যায়, সেইকাৰণে তাক গা ধুৱাই দিয়া হ'ল, আৰু সি পূৰা গামোচাখন ইফালে মেৰিয়াই পিনে কেনেকৈ উৎপাত কৰি আছে। চ' গাইজ মোৰ দিনটো তেনেকৈয়ে পাৰ হৈ গ'ল, আৰু এতিয়া আপোনালোকে ভাবিছে চাগে এয়া কি ওলালে। চ' এইটো ভিডিঅ' হয়, একচুৱেলি আমাৰ গাঁৱৰ বাৰীৰ ভিডিঅ' হয়, আৰু এয়া চব ওপৰত জঁপিয়াই আছে, সেইটো হ'ল হলৌ বান্দৰ। এয়া হলৌ বান্দৰ। এই হলৌ বান্দৰ য'তে ত'তে আপোনালোকে দেখা নাপায়, এইটো এটা বেলেগ প্ৰজাতি থাকে বান্দৰৰ। চ' এইটো আমাৰ গাঁৱৰ ফালে দেখা পায়। এয়া চাওক, আপোনালোকক শ্বেয়াৰ কৰিমকৈ থাকি গৈছিলে, কিন্তু কৰাই নহ'ল, তো ভাবিলোঁ এইটো ভিডিঅ'ৰ লগতে আপোনালোকক দেখাই দিওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। স্পাইচ ইন লাইফ। চ' আপোনালোকে নামটো চেঞ্জ হ'লেও আপোনালোকে চিন্তা নকৰিব, আপোনালোকক মই ভিডিঅ'জ পষ্ট কৰি থাকিম। চ' বাই বাই গাইজ।